নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি একেবাৰে সহজভাৱে বনাব পৰা ভেজ বিৰিয়ানীৰ ৰেচিপি এটা আপোনালোকলৈ বুলি আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কেনেকৈ পায় জনাবলৈ নাপাহৰিব। তেনেহ'লে এতিয়া পলম নকৰোঁ, বলকচোন ৰেচিপিটো চাই। ভেজ বিৰিয়ানী বনাবলৈ মই প্ৰথমতে চব্জিখিনি কাটি লওঁ। এয়া বিন লৈছোঁ, মটৰ, গাজৰ এটা, ফুলকবি এটা, কেঁচা জলকীয়া 3টা। এইখিনি এতিয়া মই কাটি ল'ম আৰু 2 গিলাচ বাসমতি চাউল ল'ম। এয়া 1 গিলাচ, এয়া 2 গিলাচ। এই গিলাচটোৰে মই 2 গিলাচ লৈছোঁ। চাউলখিনি এতিয়া ভালদৰে 2-3 বাৰ ধুই ল'ম। এয়া চাওক, মই গোটেইখিনি যোগাৰ কৰি ল'লোঁ। এয়া লং, ইলাচি লৈছোঁ, ডাঙৰ ইলাচি এটা, সৰু ইলাচি 3টা, কেঁচা জলকীয়া 3টা, এয়া ফুলকবি, গাজৰ, পিঁয়াজ, কেঁচা মটৰ আৰু এইখিনি বিন আৰু চাউলখিনিও মই খুব ভালদৰে ধুই এনেদৰে ৰাখিছোঁ। এতিয়া কুকাৰটো গৰম হ'বলৈ দি ৰিফাইন তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে কাটি ৰখা পিঁয়াজখিনি দি ল'লোঁ। পিঁয়াজখিনি এতিয়া মই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এয়া চাওক, মই পিঁয়াজখিনি ভাজি ল'লোঁ আৰু সুন্দৰ এটা কালাৰ আহিছে। এতিয়া মই পিঁয়াজখিনি নমাই ল'ম তেলটো নিগৰাই। এই একেখিনি তেলতে 1 টেবুল চামুচ ঘিউ দি ল'লোঁ। লগতে 2 খিলা তেজপাত, লং আৰু ইলাচিখিনি দি ল'ম। ইচ্ছা কৰিলে আপোনালোকে ইয়াত ডালচেনিও দিব পাৰে আৰু লগতে কাটি ৰখা জলকীয়া 3টাও দি ল'লোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ মিহিকৈ কাটি লোৱা, সেইখিনিও দি গোটেইখিনি এতিয়া লৰাই ল'ম। পিঁয়াজখিনি লৰাই লোৱাৰ পিছতে 1 টেবুল চামুচ আদা আৰু নহৰুৰ পেষ্ট দি এতিয়া গোটেইখিনি ভাজি ল'ম। পিঁয়াজ, আদা, নহৰুখিনি প্ৰায় 1.5 মিনিট সময় ভাজি লোৱাৰ পিছতে এতিয়া মই কাজুখিনি দি ল'লোঁ আৰু লগতে কাটি ৰখা ফুলকবিখিনি দি ল'ম। কাজু আৰু ফুলকবিখিনি ভালদৰে লৰাই লৈ অলপমান এনেদৰে ভাজি ল'লোঁ। গেছৰ ফ্লেম মই হাইতে ৰাখিছোঁ। ফুলকবি যিহেতু অলপমান টান হয়, সেয়েহে আগতে দি ল'লোঁ আৰু এতিয়া কাটি ৰখা বিন, লগতে গাজৰ আৰু মটৰখিনিও দি ল'ম। আৰু গোটেইখিনি লৰাই ল'ম। এতিয়া সোৱাদ অনুসৰি নিমখ দি ল'লোঁ, 1 চামুচ হালধি পাউডাৰ, 1 চামুচ ৰঙা জলকীয়াৰ গুড়ি। এয়া কাশ্মীৰী জলকীয়াৰ গুড়ি নহয়, অলপ জ্বলা থকা জলকীয়াৰ গুড়ি। আৰু গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ আৰু প্ৰায় 2 মিনিট সময় এনেদৰে লৰাই থাকি ভাজি ল'ম। প্ৰায় 2 মিনিটমান সময় লৰাই থাকি ভাজি ল'লোঁ। একেবাৰে সিজাই ল'ব নালাগে, সেইকাৰণে মই গোটেইখিনি হাই ফ্লেমতে এনেদৰে ভাজি ল'লোঁ। এতিয়া মই গেছটো চিমলৈ আনি ল'লোঁ আৰু MDHৰ বিৰিয়ানী মছলা 1 টেবুল চামুচমান হ'ব, সিমানখিনি মই দি ল'লোঁ আৰু গোটেইখিনি লৰাই ল'ম। এনেদৰে এবাৰ লৰাই লোৱাৰ পিছত এতিয়া মই ধুই ৰখা চাউলখিনি দি ল'ম। চাউলখিনি দি লোৱাৰ পিছতে খুব সাৱধানেৰে লাহে লাহেকৈ গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। লৰাই লোৱাৰ পিছতে এতিয়া মই পানী দি ল'ম। পানী বেছিকৈও দিব নালাগে, মাত্ৰ চাউলখিনি ডুব যোৱালৈকে পানী দিলেই হ'ব। আৰু গোটেইখিনি মিক্স কৰি ল'লোঁ। এতিয়া আগতে ভাজি ৰখা পিঁয়াজ দি ল'লোঁ ইয়াৰ ওপৰত, লগতে দি ল'ম অলপমান নিমখ, আধা চামুচ ঘিউ,
অলপমান বিৰিয়ানী মছলা আৰু এতিয়া কুকাৰৰ ঢাকনি বন্ধ কৰি গেছটো সিমতকৈ অলপমান বঢ়াই ল'ম আৰু এটা হুইচেল যাবলৈ দিম। এটা হুইচেল যোৱাৰ পিছত কুকাৰটো ঠাণ্ডা হোৱাত মই ঢাকনিখন খুলি ল'ম আৰু আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। এতিয়া মই প্লেট এখনলৈ উলিয়াই লৈছোঁ। ওপৰত অলপমান পদিনা পাত আৰু ধনিয়া পাতেৰে এনেদৰে সজাই ল'লোঁ। বহুত টেষ্টি হয় খাবলৈ আৰু খুবেই কম সময়ৰ ভিতৰতে এনেদৰে বনাই খাব পাৰি। যদি খোৱা নাই তেনেহ'লে বনাই খাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।